কৰিলোঁ। Hello everyone, welcome back to my YouTube channel. আৰু নমস্কাৰ, মোৰ YouTube চেনেলটিলৈ সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ। মই ভালে আছোঁ, আশা কৰিছোঁ আপোনালোকো নিশ্চয় ভালে আছে। প্ৰথমতে মই সকলোলৈ পবিত্ৰ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি কাতি বিহু উপলক্ষে সকলোৱে তুলসী তলত চাকি জ্বলাব আৰু বহুবোৰে পথাৰত চাকি জ্বলাব। তুলসী তলৰ চাকি গছিয়ে পোহৰাই তোলক অসমবাসীৰ আশা আকাংক্ষা আৰু পথাৰবোৰ শস্যৰে ভৰি পৰক আৰু কৃষিজীৱী ৰাইজলৈ কঢ়িয়াই আনক সুখৰ বতৰা। আকৌ এবাৰ অসমীয়াৰ বাপতি সাহোন কাতি বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই এই ভিডিঅ'টি কাতি বিহুৰ দিনাখন বনাইছোঁ, গতিকে মই আপোনালোকৰ মাজত কাতি বিহুৰ শুভেচ্ছাবাণী আগবঢ়াবলৈ চেষ্টা কৰিলোঁ। মই এই ভিডিঅ'টি কেতিয়া দিব পাৰোঁ নাজানো, আৰু সেই কথাটোও ক'ম কিয় কৈছোঁ, আৰু আপোনালোকে কেতিয়া পাব সেইটোও মই নাজানিম। আৰু বেছি কথা নাপাতোঁ, ৰ'ব, আজিৰ ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কথা এটি কৈ লওঁ। কাতি বিহু উপলক্ষে মই আপোনালোকক একো দেখুৱাব নোৱাৰিম, কাৰণ মোৰ ফেমিলি মেম্বাৰ এজন ঢুকাইছে, গতিকে মই একো দেখুৱাব আপোনালোকক নোৱাৰিম। তথাপিও যিহেতু মই ভিডিঅ' কৰিবলৈ লৈছোঁ, আপোনালোকক কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেতিয়াহ'লে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা ৰাখিছোঁ। আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। আৰু যদি আপোনালোকে মোৰ চেনেলটিত নতুন হয় তেতিয়াহ'লে লাইক এণ্ড শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু ওচৰতে থকা বেল আইকন দবাই অল কৰি দিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে পেজখন ফ'ল' কৰি দিবলৈ নাপাহৰিব। তেতিয়াহ'লে ব'লক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি মই আপোনালোকক ভিডিঅ'ত স্পেচিয়েল একো দেখুৱাব নোৱাৰিম, কাৰণ মই আপোনালোকক কৈছোৱেই। আজি মই আপোনালোকক দেখুৱাম মোৰ বৰ মৰমৰ বস্তু এটি। তেতিয়াহ'লে চাই থাকিব। আৰু মোৰ সকলোতকৈ মৰম লগা বস্তুটো কি হয় গম পাইছেনে? এইটো শহাপহু। কোনে শহাপহু ভাল পায় ক'বচোন? দেখিছেনে? এয়া এনেকুৱাকে কিবা পালে ওচৰত আঙুলি হাত যি পায় তাকে চেলেকি থাকিব। এয়া এইটো বৰ শান্ত। আৰু মোৰ মৰমৰ এই পোৱালিটোৱে কি কৰে আপোনালোকক কিছুমান মুহূৰ্ত মই ৰেকৰ্ড কৰি থৈছোঁ, আপোনালোকৰ মাজত আগবঢ়াম, চাবচোন। আৰু চাই কেনেকুৱা পায় কমেণ্ট বক্সত জনাব। এয়া চকুকেইটা চাওকচোন, ইমান ধুনীয়া। একেবাৰে কিবা ক'লে ন থিয় হৈ যায় লগে লগে। চিপছ বা কিবা কেনেকুৱা বা ভাজি থোৱা কিবা বস্তু তাক যদি দেখুৱাও, সি দূৰৰ পৰা গোন্ধ পায় আৰু দৌৰি আহে খাবলৈ। ব'লকচোন তাক দেখুৱাম। আৰু বিস্কুট কেনেকৈ খায় মই ভিডিঅ' কৰি ৰাখিছোঁ, আপোনালোকক এতিয়া দেখুৱাম। এয়া চাওকচোন, এনেকৈ বাহিৰত ঘাঁহ খাব দিলে খুব ধুনীয়াকৈ খাই থাকে আৰু দৌৰি দৌৰি দেখিবলৈ বৰ মৰম লগা নহয়নে?
দূৰৰ পৰাই গোন্ধ পায় আৰু খাবলৈ দৌৰি আহে। বিচনাত উঠি এনেকৈ খেলি থাকে আমাৰ লগত। এনেকৈ নিজে নিজে বিচনাখনত উঠিব আৰু নিজে নিজে দৌৰি থাকিব চাৰিও পিনে। চাওকচোন মোবাইলটো কেনেকৈ উলিয়াই দিয়ে। খং উঠিছে আৰু কিবা ক'লে একেবাৰে থিয় দি কাণখন থিয় কৰি দিয়ে। যি পায় তাকে কামুৰি কামুৰি খায়। চাওকচোন চেলেকি থাকে, খালি কলত ল'লেই চেলেকি থাকিব হাতখন। চাওকচোন অকণমান আন্ধাৰ হৈছিলে, মোবাইলৰ টৰ্চটো অন কৰিলে গুচি যায়, নাথাকে, বেয়া পায়, পোহৰ বেয়া পায়। গতিকে মই অন কৰি নাই, অকণমান আন্ধাৰ আন্ধাৰ হৈছে, তাৰে কাৰণে ক্ষমা বিচাৰিছোঁ। এয়া চাওকচোন কেনেকৈ মাটি খান্দি থাকে ফুল স্পীডত, আৰু মোৰ চাই পেলাই বৰ মৰম লাগে, সেইটো কাৰণে মই ভিডিঅ' কৰি ৰাখোঁ আৰু মই নিজে মাটি খান্দিবলৈ দি দিওঁ। আৰু চাওকচোন খান্দি মাটিবোৰ খাই থাকে। বৰ মৰম লাগে জানেনে। আহকচোন এটি খুব স্পাইচি ৰেচিপি এটা আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। হয়তো বহুতে খাইছে এনেদৰে, আৰু যিবোৰে খোৱা নাই তেওঁলোকৰ বাবে সুবিধা হ'ব। মই এনেকৈ বাতি এটাত মুড়ি অকণমান লৈ লৈছোঁ আৰু লগতে মিক্স চানা 2 পেকেটমান লৈ লৈছোঁ। এইটো মই আপোনালোকক দেখুৱাইছোঁ, এইবোৰ দোকানত কিনিবলৈ পায় 5 টকা। এনেকৈ 5 টকাৰ পেকেট দুটামান লৈ লৈছোঁ আৰু মুড়ি এপেকেট লৈ লৈছোঁ। আৰু এতিয়া মই পিঁয়াজ এটা মিহি মিহিকৈ কাটি ল'ম। এনেকৈ মোৰ কাটি হৈ গ'ল। আৰু এতিয়া মই কেঁচা জলকীয়া মিহি মিহিকৈ কাটি ল'ম। আপোনালোকে পৰিমাণ মতে ল'ব। আৰু ইয়াতে ৰেড চিলি পাউডাৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এয়া মোৰ ৰেডি হৈ গ'ল। এতিয়া মই ইয়াত ধনিয়া পাউডাৰ পেকেটৰ অকণমান দি দিম, আৰু এতিয়া অকণমান লৰাই দিছোঁ, আৰু লগতে অকণমান নিমখ আৰু মাষ্টাৰ্ড অইল অকণমান দি লৰাই দিছোঁ। আৰু এতিয়া ধনিয়া পাত অকণমান কাটি দিছোঁ। কেতিয়াবা স্পাইচি কিবা খাবলৈ মন গ'লে এনেকৈ আপোনালোকে বনাই খাব পাৰে, আৰু খাবলৈ খুব টেষ্টি হয়। এতিয়া গোটেইখিনি ৰেডি হৈ গ'ল। আগতে মই যিহেতু কৈছোঁ আজিৰ ভিডিঅ'ত মই বিশেষ একো দেখুৱাব নোৱাৰিম। আজিৰ ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। আজিৰ ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈ এনেদৰে ভিডিঅ'বোৰ চাই যাব। আজিলৈ বাই বাই।